ঘৰ কি মনোৰঞ্জনৰ তৰফৰ পৰা আপোনালোক সকলোলৈ আদৰণি জনাইছোঁ। আহকচোন আজি আমি প্ৰস্তুত কৰোঁ এয়া মুগপাকন পিঠা। এয়া বাংলাদেশৰ বিখ্যাত মুগপাকন পিঠা। আমাৰ ইয়াতো প্ৰস্তুত কৰা হয়। ইয়াৰ কাৰণে লৈ লৈছোঁ 1 কাপ মগুৰ দাইল। এয়া মই কেৰাহীত দি দিছোঁ। তাতে 2 পৰা 3 মিনিট ইয়াক ভাজি ল'ম। যেতিয়া ইয়াৰ এটা ধুনীয়া স্মেল আহিব তেতিয়া ইয়াক নমাই লৈ ল'ম। কেৰাহীত দি দিছোঁ 1.5 গিলাচ পানী। তাতে দালিখিনি 3-4 বাৰ ধুই তাতে দি দিছোঁ। দালিখিনি যেতিয়া উতলি আহিছে, এয়া ফেন আহিছে, ফেনখিনি মই কাটি দি দিছোঁ আৰু দালিত দি দিছোঁ তেজপাত। এয়া দালিখিনি ধুনীয়াকৈ সিজি আহিছে। এয়া ঘুটনিৰে ইয়াক ঘুটি দিছোঁ ই ভালকৈ গলি যোৱালৈকে। এয়া অলপ টান হৈ আছিল কাৰণে ঢাকি দিছোঁ আৰু এয়া চাওক ধুনীয়াকৈ সম্পূৰ্ণ গলি গৈছে। এয়া সম্পূৰ্ণ গলি যাওঁতে মই দিয়া তেজপাতখিনি উঠাই দি দিছোঁ আৰু এবাৰ ইয়াক ঘুটনি মাৰি লৈ লৈছোঁ। ঘুটনি দিয়াৰ পিছত ইয়াতে দি দিছোঁ অকণমান নিমখ জোখমতে আৰু দি দিছোঁ তেল। সৰু চামুচেৰে 2 চামুচ হ'ব তেল দি ইয়াক ধুনীয়াকৈ এবাৰ লৰাই দি দিছোঁ আৰু দি দিছোঁ তাতে নাৰিকল অকণমান মই ধুনীয়াকৈ পেষ্ট কৰি লৈ লৈছিলোঁ। নাৰিকলখিনি মই দি দিছোঁ আৰু এইখিনি ধুনীয়াকৈ লৰাই দি তাতে এয়া পিঠাগুড়ি প্ৰথমতে মই 1 কাপ লৈ লৈছোঁ। এইখিনি মই অলপ অলপকৈ দি ইয়াক এটা ডো বনোৱাৰ চেষ্টা কৰি আছোঁ আৰু এই ডোটো অলপ টানকৈ ৰুটিতকৈ অকণমান ডাঠকৈ বনাব লাগিব আৰু ইয়াৰ কাৰণে মই ইয়াত 2 কাপ পিঠাগুড়ি দি ইয়াত ডোটো বনাই লৈ লৈছোঁ। 1 কাপ মগুৰ দালিত 2 কাপ পিঠাগুড়ি। এইখিনি দি ধুনীয়াকৈ ইয়াক লৰাই বনাই লৈ লৈছোঁ আৰু মন কৰিব যাতে নমোৱাৰ পিছত ইয়াত কেঁচা পিঠাগুড়ি দিব লগা নহয়। এয়া সম্পূৰ্ণ হৈ গৈছে। এইখিনি মই এটা বলত উলিয়াই লৈ লৈছোঁ আৰু অলপ ঠাণ্ডা হওঁতে ইয়াতে ধুনীয়াকৈ এটা ডো ধুনীয়াকৈ বনাই লৈ আছোঁ আৰু অকণমান গৰম থাকোঁতে ইয়াৰ ডোটো বনাই ল'ব লাগিব, নহ'লে ই ডো হওঁতে কষ্ট হ'ব। গতিকে ডোটো ধুনীয়াকৈ এয়া বনাই লৈ লৈছোঁ। ধুনীয়া হৈ গৈছে। এতিয়া মই এটা চচ লৈ লৈছোঁ। তাতে 1 কাপ চেনি দিছোঁ জোখেৰে। তাতে 1 কাপ চেনিত 1 কাপ পানী দিছোঁ আৰু সৰু ইলাচি 5টামান দি ইয়াক উতলিবলৈ দিছোঁ আৰু ভালকৈ উতলি আহোঁতে অকণমান চিপচিপিয়া হওঁতে ইয়াক মই নমাই দি দিছোঁ। এয়া মোৰ ৰসখিনি হৈ গৈছে। ইয়াক নমাই থৈ দিম। এয়া মই ৰুটি বনোৱা বেলনা লৈ লৈছোঁ। বেলনা আৰু পীৰাত ইয়াত ৰুটি বনাই লৈ আছোঁ। ৰুটি বনাই লৈ মই এয়া পাতৰ আকৃতিত কাটি লৈ তাত অকণমান কটাৰীৰে ইয়াক পাতৰ নিচিনাকৈ বনাই লৈ লৈছোঁ আৰু এনেকৈ গোটেইখিনি মই কৰি লৈ লৈছোঁ। এয়া পাতবোৰ এটা এটাকৈ কাটি লৈছোঁ আৰু ৰুটিটো অলপ ডাঠকৈ বেলি ল'ব লাগিব যাতে ই ভাঙি নাযায়। এনেকৈ মই ধুনীয়াকৈ পাতৰ আকৃতিত কাটি লৈ লৈছোঁ আৰু এটা পাতত যথেষ্টখিনি পিঠা বনাব পৰা যায় আৰু ধুনীয়াকৈ কটাৰী বা টুথপিকেৰে ইয়াক আঁচ টানি পাত বনাই লৈ লৈছোঁ। এয়া চাওক কিমানখিনি বনাই লৈ লৈছোঁ আৰু মই এয়া ৰসখিনি যিখিনি বনাইছিলোঁ সেইখিনিত ঘি অকণমান দি লৈছোঁ আৰু অকণমান কুহুমিয়াই লৈ লৈছোঁ। লগতে এয়া মই পিঠাখিনি কেৰাহী গৰম কৰি তেল গৰম হওঁতে পিঠাখিনি এয়া ভাজি লৈ লৈছোঁ আৰু এয়া একদম মুচমুচীয়াকৈ ৰঙচুৱাকৈ ভাজি লৈ লৈছোঁ। এয়া চাওক কি ধুনীয়া একদম মুচমুচীয়া হৈ গৈছে। এইখিনি মই এতিয়া ঠাণ্ডা হওঁতে চেনিৰ ৰসত তিয়াই দি দিছোঁ আৰু ঠিক জেলেপি যেনেকৈ চেনিৰ ৰসত দি অলপ পিছত উঠাই ল'ব লাগে তেনেকৈ ইয়াক ৰসৰ পৰা উলিয়াই লৈ লৈছোঁ। এয়া চাওক
কি ধুনীয়াকৈ ৰসখিনি একদম ভিতৰলৈকে সোমাই গৈছে। এটা বেজ দি আৰু এটা বেজ দি মই এয়া আপোনালোকক ভাঙি দেখুৱাই দিছোঁ। চাওক ভিতৰলৈকে বৰ ধুনীয়াকৈ সোমাই গৈছে আৰু ই গৰমে গৰমে খাবলৈ বহুত টেষ্টি হয়। আপোনালোকে নিশ্চয় এনেকৈ বনাবলৈ চেষ্টা কৰিব আৰু কেনেকুৱা পালে কমেণ্টছ কৰি জনাব। আপোনালোক সকলোলৈ ধন্যবাদ জনাই আজিলৈ ইয়াতে সামৰিছোঁ। ধন্যবাদ।